জন্মক যিখিনি ক'ব লগা আছিল মই ইতিমধ্যে কৈছোৱেই আৰু কিন্তু মই আজি প্ৰথমতে মই কৃতজ্ঞতা জনাইছোঁ কোকৰাঝাৰ গভৰ্ণমেণ্ট কি কয় এই গভৰ্ণমেণ্ট কলেজৰ অধ্যক্ষা প্ৰমুখ্যে ইয়াৰ দৰ্শন বিভাগে যি ইয়াত আজি এই বক্তৃতা অনুষ্ঠান ইয়াত আয়োজন কৰি আমাক নিমন্ত্ৰণ কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে মই গোটেই অসমৰে প্ৰায় কলেজত বক্তৃতা দিছোঁ যদিও এই কোকৰাঝাৰত মোৰ প্ৰথম আৰু মই আহি ছাত্ৰ ছাত্ৰীসকলৰ যিটো ইনকিউজিটিভনেছ এইটোৱে মোক সঁচাকৈয়ে মুগ্ধ কৰিছে ইয়াত ছাত্ৰ শিক্ষক সকলোৱে ইমান আন্তৰিকতাৰে বক্তৃতা এই অনুষ্ঠানটো আয়োজন কৰিছে তাৰ বাবে মই সমূহ কলেজ কৰ্তৃপক্ষক ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু নৱপ্ৰজন্মৰ যি কথা সুধিছে মই ইতিমধ্যে যি ক'বলগীয়া আছিল মই কৈছোঁ মই ভাবোঁ সেইখিনি কথা যদি আমাৰ ইয়াৰ উপস্থিত লোকসকলে উপস্থিত যদি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক যদি অলপো ভবাই তোলে যদি এজনকো যদি ভবাই তোলে তেনেহ'লে সেয়াই হ'ব মোৰ সাৰ্থকতা যিখিনি ক'বলগীয়া আছিল মই ক'লোঁ সেইখিনি আৰু ইয়াত নতুন আৰু মিডিয়াৰ ওচৰততো মই ক'লোৱেই যে মানুহৰ আমাৰ দুটা জীৱন আছে এটা হ'ল আমাৰ বাহ্য জীৱন প্ৰবাহ আৰু এটা হ'ল আন্তৰ্জীৱন প্ৰবাহ যেনেকৈ সাগৰৰ তৰংগ দেখি সাগৰ যে ৰত্নগৰ্ভা তাৰ আমি নাপাওঁ বতৰা সাগৰ ৰত্নগৰ্ভা সাগৰৰ তলত যেনেকৈ ৰত্ন আছে তেনেকৈ আমাৰ যিটো বাহ্য জীৱনটো সঁচা সেইটো এটা অংশ হয় আমাৰ জীৱনৰ কিন্তু সেই জীৱনটোৱে আমাৰ সমগ্ৰ জীৱন নহয় ঠিক সাগৰৰ ভিতৰত যেনেকৈ মণি মুকুতা ৰত্ন ভিতৰত আছে তেনেকৈ আমাৰ ভিতৰতো অনন্ত প্ৰতিভা আছে আমাৰ ভিতৰত অনন্ত সম্ভাৱনা আছে গতিকে সমাজৰ দায়িত্ব অভিভাৱকৰ দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীৰ দায়িত্ব আমাৰ ৰাষ্ট্ৰৰ দায়িত্ব সকলোৰে দায়িত্ব আমি এই যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি অনন্ত সম্ভাৱনা আছে যি অনন্ত সুযোগ আছে তেওঁলোকৰ ভিতৰত অনন্ত প্ৰতিভা আছে সেই অনন্ত সম্ভাৱনা অনন্ত প্ৰতিভাক আমি কেনেকৈ অভিব্যক্ত কৰাব পাৰোঁ কেনেকৈ প্ৰকট কৰিব পাৰোঁ সেয়াই আমাৰ সকলোৰে চিন্তা হোৱা উচিত আৰু উপজীব্য সেইটোৱে আছিল যে এক্সপ্ৰেছন অফ দি পটেঞ্চিয়েলিটিজ এণ্ড পাৰফেকশ্যন লেটেন উইদিন আছ যে আমাৰ ভিতৰত সুপ্ত হৈ থকা যিটো প্ৰতিভা আমাৰ ভিতৰত জিনিয়াছ আছে মই বিভিন্ন উপনিষদৰ সাধুকথা আন কথাৰে মোৰ মুখ্য যিটো মূল ভাৱ আছিল সেইটোৱেই যে আমি ছাত্ৰ ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল কৰিব লাগে আৰু আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ সকলোৰে ভিতৰত সম্ভাৱনা আৰু প্ৰতিভা উভয়েই আছে আমি সেই বিষয়ে তেওঁলোকক সচেতন কৰিব লাগে আৰু সেই সম্ভাৱনা আৰু প্ৰতিভা আমি কেনেধৰণে বিকশিত কৰিব পাৰিম তাৰো মই কিছু ইংগিত প্ৰদান কৰিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট BN লাইভ ফাৰ্ষ্ট।